हेलो गाइस मैं मतलब এটা মই ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ গাইস আজি মানে ভিডিঅ'টো পুৰা ধামাকা হ'বলৈ গৈ আছে কাৰণ আজি মই ক'ত থাকোঁ তাকে দেখুৱাবলৈ ভিডিঅ'টো বনাইছোঁ মই হায়দৰাবাদৰ কোন জেগাত থাকোঁ সবে মোক কমেণ্ট কৰি থাকে হেমন্ত তুমি ক'ত থাকা ওলাইছোন ভিডিঅ'টো আৰম্ভ কৰোঁ গাইস मैं ক'ত থাকোঁ ৰুমটো নেদেখাওঁ কাৰণ নেক্সট টাইমত দেখাম এতিয়া ৰুমত নাইট ডিউটি কৰি আহি পেলাই মানুহ শুই আছে সিহঁতৰ ডিষ্টাৰ্ব হ'ব সেইকাৰণে নেক্সট টাইম ভিডিঅ' বনালে ৰুম দেখুৱাম বোলে গাইস এতিয়া ওপৰত যাম গাইস প্ৰথমতে দুৱাৰখন মাৰি লওঁ দুৱাৰখন মাৰি ল'লোঁ বোলে এতিয়া ওপৰলৈ যাম গাইস ওপৰলৈ আহিছোঁ ऊपर पाई गलुही गैस ऊपर पाई गलुही पूरा गरम पूरा र'द दी आछे गाइस गाइस मैं हायदराबादर कोन जगह थाकों सब गाइस एसत इयाते थाको मैं रूমৰ ওচৰত থকা পৰিৱেশ कंपनी है सॉफ्टवेयर कंपनी है अपार्टमेंट बनाया था गाइस गाइस तলত চাক কিমান ওপৰত আছো মই তলত গলি এইয়া তলে তলে মানুহ গৈ আছে তলেদি মই হায়দৰাবাদৰ চিটিনগৰত থাকোঁ গাইস চিটিনগৰ ৰুট নং 7 रूट नंग 7 থাকোঁ गाइस माने रूट नंग मतलब गाइस आमार য'ত গাঁৱৰ ৰাস্তাবিলাক ন ঘৰলৈ যোৱা ৰাস্তাবিলাক যেনেকুৱা সেই তেনেকুৱা গলি মানে প্ৰত্যেকটো গলি মানে নাম্বাৰ আছে ইয়াত মানে সেই তেনেকুৱা চিটিনগৰ 7 নম্বৰ গলিত থাকোঁ गाइस কিমান ধুনীয়া ডাল किमान धुनिया लगे गाइस गाइस ये तो हमारा रूमला गली है सब गाइस ये तो हमारा रूमला गली गाइस ভিডিওটো অকমানিকে বনালো গাইস ভিডিওটো চাই ভাল লাগিলে যদি চেনেলটো প্লিজ সাবস্ক্রাইব কৰিব আৰু কমেন্ট কৰিব ভাল লাগিলে না নালাগে আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিওটো শ্বেয়াৰ কৰিবা বাই গাইস।